আজি মই আহিছোঁ আমাৰ ফকাটিঙৰ ব্ৰিজখন ফুৰিবলৈ। লগত আহিছে মোৰ মাহী। ৰ'ব দেখুৱাম। এয়া মাহী, আমাৰ সৰু মাহী আহিছে। এয়া আমাৰ দলং। ৰ'ব ভালদৰে দেখুৱাম দেই, বেক কেমেৰা কৰি লওঁ। এয়া দেখিবলৈ পাইছেনে? সকলোৱে দেখিছে চাগে চবে, আৰু আহি আহি চায়ে যায় সকলোৱে। কিনো দেখুৱাবলৈ আছে? এইটো মিল মিল। এয়া তললৈ দেখুৱাম ৰ'ব। এয়া আমি গৈ আছোঁ এতিয়া দেই, দলিং ফুৰি ফুৰি গৈ আছোঁ আৰু গৈ থাকিম। এইফালে বাইক গৈছে। কিন্তু দেখুৱাবলৈ একোৱেই নাই, সেইকাৰণে এইবোৰকে দেখুৱাই গৈছে আৰু। এখন জুনিয়ৰ কলেজ, বা যদি পঢ়িবলৈ ইচ্ছুক আছে পঢ়িব পাৰে, বহুতে পঢ়িয়ে আছে বাৰু। এই দলংখনত মানে সকলো দৃশ্য দিয়া আছে আৰু ঐতিহাসিক কীৰ্তিচিহ্ন দেখিছেই নহয়, আৰু সকলো। আৰু এফালে ভগৱানৰ এয়া নামঘৰৰ গেট আছে। আঠখেলীয়া নামঘৰৰ গেটখনৰ প্ৰতিচ্ছবি তোলা হৈছে ইয়াত। এয়া দেওপানীৰ গেটখনো দিয়া হৈছে ইয়াত। মানে চব আছে আৰু যি চাওঁ বুলিব পাৰে, চব চাব পাৰে। এয়া ৰেল লাইনটো, সেইটো ৰেল লাইন। এই চাইডেও আছে। এয়া আমাৰ মাহীয়ে ফটো তোলাত ব্যস্ত হৈ আছে, পূৰা ফটো তুলিছে। ডাঙৰ মাহীক দেখুৱাবগৈ। মই সেইকাৰণে ভিডিঅ' এটাকে কৰিছোঁ আৰু ফটো তোলা মানুহ নাই মোৰ লগত। আগতে বাৰু দেখিছেই ভিডিঅ'ত, মোৰ মামাৰ ঘৰৰ পৰা বিয়া খাই মানে মামাৰ ঘৰৰ পৰা আহি থাকোঁতে মই এটা ভিডিঅ' দিছিলোঁ। আহি থাকোঁতে মাহীহঁতো আহিছিল আমাক থ'বলৈ, তেতিয়া এই দলংখনৰ ওপৰেদিয়ে গৈছিলোঁ। সেইটো ভিডিঅ'ত পাইছে। এনেকৈ মানে খোজকাঢ়ি এনেকৈ আবেলি সময়ত যোৱাৰ যিটো মজা, সেইটোতো দেখা নাই মানে। সেইটো দেখুৱাইছোঁ আৰু আপোনালোকক। মাহী আৰু মই আহি আছোঁ। মাহীক ফুৰাইছোঁ আমাৰ ফৰকাটিংখন। যাতে দেখো গৈ থাকিম আৰু এতিয়া আমি। আৰু ক'ত ক'ত যাম দেখুৱাম আপোনালোকক। চাব আকৌ ভিডিঅ'বোৰ, তেতিয়া ভাল লাগে। নাচায়ে আপোনালোকে। এতিয়া অলপ দেৰিলে ভিডিঅ'টো মই সামৰি দিছোঁ, কাৰণ ৰাস্তাত এনেকৈ গৈ থাকোঁতে মানুহৰ মাজত ভিডিঅ' কৰি যাবলৈতো প্ৰব্লেম হয় ন। আপোনালোকেতো বুজি পায়েই, মানুহে কি ভাবিব এনেকৈ মোবাইলটো যদি লৈ পেলাই মই মুখৰ আগত গৈ থাকোঁ। এতিয়া দলংখন শেষ হ'ব হৈছে আৰু আমি এতিয়া ফৰকাটিং মানে সিফালে যাম, ষ্টেচনৰ ফালে যাম। ফালে মানে হেৰি নাই, আছে যোৰহাটত ট্ৰেইন, কিন্তু মানে দেখিবলৈ নাপায় মাহীহঁতে। তাকে ট্ৰেইনৰ কাষত ফটো মাৰিব। তালৈকে যাওঁ, এতিয়া দেখুৱাম আৰু আপোনালোকক। সেয়া এতিয়ালৈ ভিডিঅ'টো মানে অফ কৰি দিওঁ আৰু গৈ লওঁ ফৰকাটিঙলৈ, টাউনৰ মাজলৈ গৈ লওঁ আৰু তাৰমানে সেইটো কৈছোঁ। এয়া মাহী গৈ আছে, আগলৈ গৈ আছে আৰু আমি এতিয়া উঠিমগৈ দলঙত।
এয়া দেখিছে ৰেলৱে উদ্যান ফৰকাটিং উদ্যানখন। আগতে আমি ছোৱালীতে আহিছিলোঁ আৰু এইফালে, কিন্তু মাহীৰ লগত মই আজিলৈকে অহা নাই। এইটো আমাৰ ৰেল লাইন, ভালদৰে চাওক আৰু দেখুৱাইছোঁ। নেদেখা মানুহ যে ফৰকাটিঙৰ পৰা দেখিছে বাৰু, কিন্তু আনেতো দেখা নাই, সেইকাৰণে দেখুৱাইছে। এইফালে মাহী উঠি যাব, কিন্তু আমি ইয়াত উঠা ফটোবোৰহে দেখুৱাম, ভিডিঅ' বনোৱা নহ'ব। ইয়াত ফটো মাৰিম যে আমি। এয়া এইফালে দলংখনৰ ওপৰেদি এনেকৈ উঠি যায়, তাৰপিছত সেইফালেদি নামেগৈ। যদি এইফালেদি উঠে তেনেহ'লে এইফালেদি নামিব। দেখুৱাই দিছোঁ আৰু ভালদৰে। মাহীয়ে চেলফি পজ দি আছে। এইটো হৈছে 1 নম্বৰ ষ্টেচন। সেইফালে যে দেখিছে সেয়া 2 নং ষ্টেচন। আমি পেহী ঘৰলৈ যেতিয়া যাওঁ 2 নং ষ্টেচনত উঠোগৈ। এয়া আমাৰ ফৰকাটিং ৰেলৱে ষ্টেচন। চাই লওক আৰু, দেখা নাই নহয়। যোৰহাটৰ মানুহে নাই দেখাব, বাকী কোন জিলাৰ মানুহে চাই মই নাজানো, কিন্তু যোৰহাট জিলা আৰু গোলাঘাট জিলাৰ যে মানুহে চাই সেইটো মই চিয়ৰ। ইয়াত দেখিছে নহয়, মাহী বোলে এতিয়া আগলৈ নাযায় আৰু, সেইটো কাৰণে মই এইখিনিকে দেখুৱালোঁ। আৰু এতিয়া আমি বিহু চাবলৈ যাম ফৰকাটিঙৰ। মাহীক বিহু চিহু দেখুৱাই নিওঁ আৰু। কিমাননো চাব আৰু, চাই লওক আৰু। এতিয়া আমি ঘৰলৈ বুলি বাট লৈছোঁ আৰু। এয়া দেখিছে শিলদমৰ মাজে মাজে গৈ আছোঁ। মাহী ভাগৰি পৰিছেগৈ খোজকাঢ়ি খোজকাঢ়ি। ইয়াতে কিবা কিবি ল'লোঁ ফৰকাটিঙৰ পৰা আহি। এতিয়া বিহু দেখাম বুলি ভাবিছিলোঁ আপোনালোকক, কিন্তু দেখিছেই নহয় বিহুততো কোনোৱে নাই, মানে মানুহ বহি আছে, ষ্টেজত কোনো নাই। বতৰো বেয়া কৰি আহিছে, সেইকাৰণে বোলো ঘৰলৈকে যাওঁগৈ আৰু, সেইবুলি গুচি আহিলোঁ আৰু। এতিয়া গৈ থাকোঁতেনে আপোনালোককো মাজে মাজে দেখুৱাই যাওঁ আৰু আমাৰ ৰাস্তাটো। এইটো দেখিছে ৰেল লাইন। গৈ থাকোঁতেনে আৰুনো বিশেষ কি ক'ম আৰু আপোনালোকক, ভিডিঅ' দিবলৈ আজিলৈ আৰু নাই। এতিয়া ঘৰে পামগৈ, গধূলি হৈ আহিছে আৰু বৰষুণ দিব নেকি, বতৰটো বেয়া আমাৰ ফালে এতিয়া। তাকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ পুনৰ যাতে সোনকালে লগ পাওঁ তাৰে আশা ৰাখিছোঁ আৰু। আজিলৈ বাই বাই।